খুব কম দামত যদি তেল ভৰাম বুলি ভাবিছে আপোনালোকে ভূটানলৈ আহক আৰু ইয়াতে খুব কম দামতে তেল পায় পেট্ৰল হওক ডিজেল হওক কিন্তু ডিজেলৰ দাম বেছি পেট্ৰলৰ দাম কম বৰ্তমান 61 টকা চলি আছে ভূটানত আৰু আমাৰ যেতিয়া পেট্ৰল ভৰাব লগা হয় বাইকত তেতিয়া আমি ভূটানতে আহো ইয়াতে খুব কম দামত পাই কাৰণে আহো আমাৰ পৰা বেছি দূৰ নহয় আৰু ৰবিবাৰ বুলি তেল ভৰাই একপাক ঘূৰি যাওঁ আমি নমস্কাৰ স্বাগতম জনাইছো সকলোকে মই নকুল ইউটিউব চেনেলটোলৈ আজি আহিছো ভূটান ঘূৰিবলৈ ভূটানত তেল ভৰাব আহিছিল আমাৰ বাইকখন তেল ভৰাব আহাতে ভাবিলো অকন ওপৰতে যাই আহো ইয়া দেখিছে ভিউজ দেখিছে কি ধুনীয়া ভিউজ ভিজাও নালাগে পাছপোৰ্ট নালাগে মাত্ৰ এখন ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড হ'লে হয় ইয়াতে ঘূৰিব আহিব পাৰে কোনো বিন্দাস ঘূৰিব পাৰে টেনশ্যন নাই ইয়াতে ভিউজ দেখাই দিছো অলপ চাওক কি ধুনীয়া ভিউজ এইফালে চাওক ধুনীয়া ভিউজ আৰু এইফালে আছে তেল ডিপটো তলত আৰু এইটো হৈছে মন্দিৰটো সন্মুখতে থকাটো এইটো জানে সকলে যিসকলে আহে এইফালৰ পৰা অলপ ভিউজ দেখাই দিছো এইটো তেল ডিপটো আছে আগত আৰু এটা তেল ডিপ সন্মুখতে পায় হুমাই মাৰি গেটতে পাব হেতুতে আমি তেল ভৰাই লৈছিলো একে দাম দুয়োটাতে আৰু এইটো হৈছে মন্দিৰটো ওপৰ ভাগত আছো আমি আমাক ভূটান আহিবলৈ পাছপোৰ্ট নালাগে ভিজা নালাগে মাত্ৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড হ'লে হয় আৰু এইটো ভূটানৰ ৰজা হয় ইয়াতে ধুনীয়াকৈ এখন ফটো মাৰি থৈ দিয়া আছে আৰু আমাৰ গাড়ীখন 800 টকাতে ফুল কৰি লৈছো আহিলে হেলমেটটো বৰ দৰকাৰ ইও হেলমেট পিন্ধি লৈছো এতিয়া তলেদি আমি নামি যাম বাই বাই আৰু ভূটান আহিলে আপোনালোকে সকলো বস্তুতে দেখা পাব ঘৰ হওক মন্দিৰ হওক সকলো বস্তু প্ৰায় একে ষ্টাইল বা গেটখন বনালেও একে ষ্টাইল আকৌ ঘৰ বনালেও একে ষ্টাইলবিলাক মুঠতে একে দেখা পাব আপোনালোকে তো আমাৰ ওচৰৰ পৰা আহি থকা মানুহবিলাকে জানে ওচৰৰ পৰা আহি থকা মানুহবিলাকে ঘূৰি থাকে আৰু ৰাস্তাবিলাক কি ধুনীয়া লাগে একদম সুন্দৰ পাহাৰৰ ওপৰত যাই থাকে বিৰাট ভালে লগা আৰু আমাৰ মনবিলাক যেতিয়া বেয়া লাগি থাকে তেতিয়া আমি এনেকৈ ভূটানত আহি আমাৰ পৰা যিহেতু ওচৰ হয় আমি ভূটানত আহি এনেকৈ টাইমবোৰ পাৰ কৰোঁ বা মনবোৰ ফ্ৰেছ কৰাৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে আহিলে সানডে চাই আহিব পাৰে কিন্তু সানডে গেটত বহুত ভিৰ হয় আপোনালোকক দেখুৱাম বাৰু লাষ্ট টাইমত যেতিয়া ওলাই যাম আৰু গেটত ভিডিঅ' কৰা মানা আছে ভিডিঅ' কৰা দেখিলে অলপ গালি দিয়ে কোনো ভিজা বা কোনো পাছপোৰ্ট নোহোৱাকৈ আপুনি 3 কিলোমিটাৰ ভূটানৰ ভিতৰত ঘূৰি থাকিব পাৰে 3 কিলোমিটাৰতকৈ বেছি নিদিয়ে তাতকৈ যদি ভিতৰত যায় তেতিয়াহ'লে পাছ লাগিব গেটত পাছ বনাব লাগিব এনেকৈ 3 কিলোমিটাৰ আপোনালোকে বিন্দাস মানে ঘূৰিব পাৰে বিন্দাস মানে একো টেনশ্যন নাই কিন্তু বাইকত দুজন গ'লে আপুনি দুটা হেলমেট ল'বই লাগিব হেলমেট দুটা আপোনাৰ প্ৰয়োজনে হেলমেট দুটা নহ'লে সোমাব নিদিয়ে ভূটান ঘূৰিলো এবাৰ ভূটান ঘূৰি আমি যাম পাগলা কি আছিল পাগলা বাবা তো ভূটানৰ পৰা ওলা এতিয়া আৰু হেলমেটটো পিন্ধি ল'ব লাগে গতিকে গাড়ী চলাই থকাত আমি ভিডিঅ' নকৰোঁ হেলমেটটো পিন্ধি ল'ম হেলমেটটো পিন্ধা জৰুৰী ৰবিবাৰ বুলি কেনে অলপ ঘূৰিলোঁ আৰু আপোনালোকে আহিব ধুনীয়া জেগা বিদেশ বুলি ক'লে আমাক ইয়াতে কোনো পাছপোৰ্ট নালাগে কোনো ভিজা নালাগে টকাও বেছি নালাগে বিন্দাছ আহি ঘূৰক তো লগ পাম পাগলা বাবাৰ তাতে আৰু এনেকৈ ওলাই সেই গেট পাৰ হৈ অলপ ভিডিঅ' কৰি দেখুৱালোঁ আপোনালোকক চাওক গাড়ী ইমানখিনি আছে ইমান যাম সানডে বুলি একদম গধূলিলৈকে পাবই আৰু বহুত ট্ৰাফিক হয় গোটেই অসমৰে গাড়ী এইবিলাক বেছিভাগ মানুহে তেল ভৰাব যায় তেল ভৰাই গুচি আহে সন্মুখতে তেল ভৰাই লৈ গুচি আহে আৰু কিছুমান মানুহে সানডে বুলি ইয়াতে অলপ ঘূৰি যায় যিবিলাকে ঘূৰে সেইবিলাকে অলপ দিনতে আহে আৰু যিবিলাকে অকল তেল ভৰাম বুলি আহে তেওঁলোকে গধূলি আহে দেখাই পাইছে কিমান দূৰলৈকে ট্ৰাফিক গতিকে সানডে নাহিব যদি আহে বেলেগ দিনা আহিব তো এনেকৈ আমি ওলাই আহি ভূটানৰ পৰা পাগলা বাবা আহি পালোঁ কিবা অলপ খাই লৈ আহিলোঁ গতিকে আহোঁতে অলপ আন্ধাৰে হ'ল এইটো ভিডিঅ'টো ইমান ক্লিয়াৰলি দেখা পোৱা নাই ভইচ অভাৰ কৰিলোঁ কি কাৰণে মানে ইয়াতে গান বজাই আছে সেই গানবোৰ কপিৰাইট হয়তো মাৰিব পাৰে আৰু এয়াই হ'ল পাগলা বাবা ইয়াতে হোম যজ্ঞ কৰে এটোৱে আছিল পাগলা বাবা শাওন মাহ বাবে ডেকোৰেশ্যন কৰি ৰাখিছে ধুনীয়া কৰি ইয়াতে খেচাৰি পিছফালে দেখা পাইছে খেচাৰি দিছিলে তো গতিকে ভিডিঅ'টো যদি কিবা ভাল লাগিলে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানতে এৰিছোঁ বাই বাই লগ পাম আকৌ এটা নতুন ভিডিঅ'ত